এদিনাখন ৰামে গাঁৱৰে এজন মহাজনৰ মাটিডোখৰ খেতি কৰিবলৈ কাৰণে গৈছিল আৰু মহাজনে ৰামক চিঞৰি চিঞৰি মাতি আনি ক'লে, ঐ ৰাম, আজিৰ পৰা তই এনেকৈ হাতেৰে কোৰ মাৰি মাৰি খেতি কৰিব নালাগে। আজিকালি মেচিন ওলাল নহয়, মই ট্ৰেক্টৰ লগাই দিম, তই কাম কৰিব নালাগে, এতিয়া যা গৈ যা। ৰামে মহাজনক আহি ক'লেহি, মহাজন, মোৰ কিবা ভুল হৈছে নেকি? মোৰ যদি কিবা ভুল হৈছে তেনেহ'লে মোক ভুলটো দেখাই দিয়ক, নহ'লে মোক মাফ কৰি দিয়ক। মোক খেতিকণ কৰিব নিদিয়ে যে কিয়? ৰামে মহাজনক সকলোবোৰ কথা সুধি ঘৰমুৱা হ'ল। মহাজনেও ৰামক ঘৰলৈ পঠিয়াই দিলে। ৰামে ঘৰত আহি মাকক বিচনাত পৰি থকা দেখি ৰামে মাকক সুধিলে, মা, তই এনেকৈ শুই আছ যে, কিবা খালি জানো? ৰামৰ মাতটো মাকে হঠাতেই শুনি বিচনাৰ পৰা থিয় হৈ আকৌ ৰামক সুধিলে, অ' ৰাম বোপা, তই ইমান সোনকালে আহিলি যে, তই কিবা খালি জানো? ৰামে মাকে একো নাখায় বুলি খালোঁ বুলি মিছাকৈ কৈ ৰাতি যেনে তেনে শুই থাকিলে। পিছদিনাখন আকৌ ৰাম ওলাই গ'ল। পিছদিনাখন ৰাতিপুৱাৰ কথা। এদিন ৰামে ৰাস্তাৰে ওলাই যাওঁতে হঠাতেই মন কৰিলে, অ', এইখন দেখোন দোকান আছে। তেতিয়া ৰামে মনতেই ভাবিলে যে মইচোন দোকান এখনৰ কথাই চিন্তা কৰিব পাৰোঁ। তেনেকৈ কৰিয়েই ৰামৰ দিনবোৰ পাৰ হ'ল। ৰামৰ মনটো উৎফুল্লিত হৈ আহিল। কেইদিনমানৰ পাছত ৰামে ঘৰৰ ওচৰতে এখন সৰুকৈ দোকান খুলি জীৱন নিৰ্বাহ কৰিবলৈ ল'লে। ৰামৰ এই সৰু দোকানখনৰ পৰা এদিন ৰামে পকা ডাঙৰ দোকান কৰিবলৈ সক্ষম হ'ল।